जेनेबा ख्रिस्टान आरो हिन्दु जोंनि गेजेरावहाय बिजेपिया ओरैबायदि मोनसे गेम गेलेनो नागिरदों जे गेमानाखि बिराद जोंनि बे बर' हारिनि जुनै गिथाव बाथाव कन्डिशन जा सृष्टि खालामनो हागौ फिउचाराव दिनै बे बर' खौरां जमदुवार रादाब एक्सप्रेस 365 खौ आं धन्यबाद होग्रोदों बे बिषयाथ' एक्चुअली बहुत कमप्लेक्सिटियाव गोग्लैना दङ दासान्दि मानो होनबा जों बर' हारिनि खोथाखौ जुदि जों सिन्था खालामनो थाङोबा दा जोङो मेनलि आरोखि मोननै पार्टआव दङ जेनेबा ख्रिस्टान आरो हिन्दु दा जों नुहुरनाय मथे जे कंग्रेसि आरोखि जों नुहुरनाय मथे जोंनि गेजेरावहाय बिजेपिया ओरैबायदि मोनसे गेम गेलेनो नागिरदों जे गेमानाखि बिराद जोंनि बे बर' हारिनि जुनै गिथाव बाथाव कन्डिशन जा सृष्टि खालामनो हागौ फिउचाराव दा ओंखायनो आं दिनै नोंसिनि द्वाराय फंसेल' जोंनि रायजो राजाफोरखौ खावलायनो सानगोन बे खोथाया जाहैबाय जोङो बे आरएसएस आरो बिजेपिनि जे कुचक्रान्त गेलेनानै जोंनि बर'खौहाय बोखारलाबायनाय एबं जोंनि गेजेराव सिखावदलाबायनाय माने जोंखौ सेरखाय बेरखाय खालामनो हास्थायनाय जिनिसावहाय जोङो रावबो जेबो गुबुन खोथाखौ सिन्था खालामनो नाङा जोङो इउनाइट जाना थानांगौ लोगोसे जोंनि जे इउनिटि बे इउनिटिखौ जोङो देखायनांगौसो आरोखि जे जोंनि बे कुचक्रान्त खालामनाय मानसिफोरखौहाय जे जोङो नोंसोरो जोंनि गेजेराव जिखुनु बाथ्राखौनो सो बे बाथ्रायाव जोङो गावदलाबायनाय हारि नङा जोङो गेदेर देरगा मोनसे हारि ओंखायनो जों बेफोरावहाय जेबो बेबायदि माने भुल भ्रान्ति बा भुल लामाजों जोङो आवगाया होननानै जों मोनसे मेसेज जोङो कंग्रेसनिफ्राय हरनो नागिरदों আমাৰ বিগত যেটো বানপানী হৈ গ'ল তাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ চৰকাৰে যিখিনি সাহায্য প্ৰদান কৰিব লাগিছিল SDRF নৰ্মছ মতে সেইখিনি যোগান ধৰিব পৰা নাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কয় যে দুহাত উজাৰি ক্ষতিগ্ৰস্ত লোকসকললৈ আমি সাহায্য প্ৰদান কৰিব দিছোঁ কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া হৈ উঠা নাই সেইকাৰণে আমি আহিছোঁ আমাৰ কোকৰাঝাৰ জিলা কংগ্ৰেছৰ অন্তৰ্গত আমাৰ যিখিনি আমাৰ ব্লক কমিটি আছে পঞ্চায়ত আছে সেইবিলাক অঞ্চলত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যিবিলাক লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ আমাৰ ক্ষয় ক্ষতিৰ পৰিমাণৰ বুজ লৈ আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাম তেওঁলোকৰ উপযুক্ত ক্ষতিপূৰণখিনি যাতে অতি সোনকালে চৰকাৰে মোকলাই দিয়ে ৰাইজলৈ মেছেজ এইটো দিব বিচাৰিছোঁ যে চাপ কংগ্ৰেছ হৈছে আমাৰ অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে সদায় যুঁজি থকা এটা ৰাজনৈতিক দল কংগ্ৰেছ চৰকাৰ যিমান দিন অধিষ্ঠিত হৈ থাকে কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক দুখীয়াসকলৰ দুখ নিৰ্বাপন হৈ থাকে আৰু সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শান্তিৰে বসবাস কৰিবলৈ পায় আৰু আমাৰ বিজেপি চৰকাৰৰ আমাৰ শ্লোগান হৈছে কি হিন্দু মুছলমান ভাৰত পাকিস্তান তাৰ বিপৰীতে কংগ্ৰেছৰ শ্লোগান কি অন্ন বস্ত্ৰ বাসস্থান ইয়াতে গম পোৱা যায় নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত কংগ্ৰেছ দলে আমাৰ দুখীয়াসকলক কিমানখিনি আগুৱাই নিয়াত পদক্ষেপ গ্ৰহণ কৰিব পাৰিব আৰু এই ক্ষেত্ৰত আমাৰ অসমৰ ৰাইজে কংগ্ৰেছ দলক আঁকোৱালি লৈ আছে কোকৰাঝাৰতো আমি বিপুল সঁহাৰি লাভ কৰিছোঁ আশা কৰোঁ আগন্তুক দিনবোৰত আমাৰ কোকৰাঝাৰতেই হওক অসমতে হওক কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা হ'ব কোকৰাঝাৰতো আমি বিপুল সংখ্যক ভোটেৰে বিধায়ক তথা BTC MCL আমি জিকাই নিব পাৰিম বিজেপি দলটো হৈছে বণিক গোষ্ঠীৰ দল তেওঁলোকে সদায় বণিকৰ লগত থাকে যাৰ টকা আছে তেওঁলোকৰ কাৰণে হৈছে বিজেপি দল সাধাৰণ মানুহৰ কাৰণে নহয় আজি চাপ অৰুণোদয়ৰ ধন অলপ বঢ়াই দিছে বঢ়াই দিয়াৰ লগে লগে আমাৰ কি কৰিলে ৰান্ধনীশালৰ চিলিণ্ডাৰৰ দামটো বঢ়াই দিলে বস্তু বাহিনীৰ দাম দিনে দিনে বাঢ়ি গৈ আছে কিন্তু চৰকাৰ নিমাত আজি তেওঁলোকে যিখিনি চাউল বিনামূলীয়াকৈ দি আছে সেইখিনি চাউল এটা সময়ত কংগ্ৰেছ চৰকাৰে দিছিল কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনতো ইমান বস্তুৰ দাম বঢ়া নাছিল এতিয়া বিনামূলীয়া চাউল প্ৰদানৰ নামত আমাক প্ৰতিটো পৰিয়ালক শোষণ কৰি আছে যদি মাহত আমাক 500 টকাৰ অনুদান দি আছে চৰকাৰে তেনেহ'লে তেওঁলোকে মাহত 10,000 টকা আমাৰ পৰা শোষণ কৰি লৈ গৈ আছে এইটো এটা ৰাজনৈতিক পৰিস্থিতিৰ কাৰণে খুব অশুভ লক্ষণ
আৰু গণতন্ত্ৰত এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰি আৰু এনেকৈ যদি থাকে তেনেহ'লে আমাৰ এদিন অৱস্থাটো খুব বেয়াৰ ফালে গতি কৰিব অৰ্থনৈতিকভাৱে অসমখন বহুত পিছ পৰি গৈছে ভাৰত বহুত পিছ পৰি গৈছে আৰু অনাগত দিনত যদি এই গতিটো অব্যাহত থাকে তেনেহ'লে আমাৰ ভেটি মাটিও আমাৰ কিজানি নাথাকিব সেইকাৰণে আমি সকলোৱে সজাগ হ'ব হ'ল আৰু এই ক্ষেত্ৰত আমাৰ অসমত মাননীয় APCCৰ সভাপতি ডাঙৰীয়া শ্ৰীযুত ভূপেন কুমাৰ ডাঙৰীয়াই এই ক্ষেত্ৰত অসমৰ সমূহ ৰাইজক আহ্বান জনাইছে যে তেওঁলোকে উচিত পদক্ষেপ গ্ৰহণ কৰক সঁচা কথাৰ কাৰণে মাত মাতিবলৈ শিকক যাতে আমাৰ অসমখন জীয়াই থাকে অসমীয়া জীয়াই থাকে নহ'লে এদিন এই মূল্যবৃদ্ধিৰ কৰাল গ্ৰাসত আমি এদিন নোহোৱা হৈ যাব লাগিব